কেনেকুৱা লাগিছে? কষ্টৰ ফল সদায় মিঠা, আৰু সেইকাৰণে অলপ কষ্ট কৰিছোঁ যাতে সেই ফল মিঠাটো পাওঁ। বাকী যি হয় হ'ব। দৰৱ মৰাটো ইমান সহজ নহয়, বহুত কষ্ট। আৰু চশমাযোৰ পিন্ধি লৈছোঁ অলপ, নহ'লে মানে চকুত দৰৱ পৰিব, সেইটো কাৰণে। কাৰণ চকুটো মেইন, প্ৰটেকশ্যন লাগিবই। 10%হে হৈছে মৰা, আৰু 90% আছেই। তো মাৰি লওঁ অলপ, তাৰপিছত দেখুৱাই আছোঁ। অলপ বহি লৈ আমকে খাই লওঁ, তাৰপিছত আকৌ মাৰিমগৈ দৰৱ। প্ৰায় 91% হৈ গ'ল কাম, আৰু অলপ বাকী আছে। মানে সেইটো চাৰ্জ সেইফালটো চাৰ্জ লগাই আছোঁ, সেইফালে চাৰ্জ লাগি আছে। তো চাৰ্জ লগাই কিনে কামখিনি শেষ কৰি কিনে অলপ শান্তি লাগিব, মানে মনটো খোলাসা লাগিব। বেছি কষ্টও নহয়, ভাবিলে কষ্ট হয় কামটো, কিন্তু ইমান কষ্ট নহয়। কৰিলে মানে কষ্ট নহয়। লাষ্ট অকণমান বাকী আছে, আৰু একবাৰ গৈ মানে শেষ হৈ যাব। যেন তেনে শেষ কৰিছোঁ আৰু। এইটোত ফুলকৈ আছিলে, ফুলকৈ অলপ বাকী আছে আৰু। ওলাইছেনে নাই ওলোৱা জানো, ইমানখিনি বাকী আছে। খতম, শেষ কৰি দিলোঁ।